Hi guys. Hi. আজি আমি ফুচকা চ্যালেঞ্জ কৰিম আৰু এতিয়া আমি আনিব যাম ফুচকা। এনে অকমান টাউনৰ ফালে যাম ফুচকা আনিবলৈ যাম আৰু আহি পেলাই চ্যালেঞ্জ আমি দুটাই চ্যালেঞ্জ কৰিম কোনে ফাৰ্ষ্ট খাব পাৰে। সো ভিডিওটো আজি ফুচকা চ্যালেঞ্জ কৰিম। সো ভিডিওটো হেকলৈ চাই থাকিব। এতিয়া ফুচকা লৈ আহো তাৰে পিছত লগ পাই আছো। সো গাইস এতিয়া আমি গৈ আছো আৰু ফুচকা দিয়ে গৈ আছো আমি এতিয়া দুটাই এইয়া হুমন ভাইটি এটা খোজকাঢ়ি গৈছে তাত গাড়ীত অলপমান গাড়ীত যাব লাগিব আৰু আমি ফুচকা কিনা গোটেই ভিডিওটো নেদেখাও জাস্ট যাম আৰু লৈ আনিম। এতিয়া আহি লগ পাই আছো। সো গাইস এতিয়া আমি টাউনৰ পৰা আহি পালো আৰু এক মিনিট তাত কি হলে এতিয়া দেখাই আছো। এতিয়া ৰেডি কৰিলো বস্তুখিনি গাইস এতিয়া মানে কি আনিছে দেখুৱাব। ইয়াতে পানী আৰু আলু আছে। পানী বাতি ৰেডি কৰি লৈছো। এতিয়া পানীখিনি উলিয়াই দেখুৱাব। পানী আমাৰ আজি খোৱাহে কথা ভাইটি এনে আমি এইখিনি এইবাৰ চেলেঞ্জ কৰিম আপোনালোকে চাই থাকিব। এইখিনি আমি ঘৰতে বনাইছোঁ। এইখিনি বজাৰৰ আৰু এইখিনি বজাৰৰ। ঠিক আছে এতিয়া আৰম্ভ কৰিম। গাইস আমি এতিয়া আমাৰ ভাঙা ঘৰটোত ভিডিঅ' বনাই আছোঁ। লাইক নিদিব এয়া এই যে Hello guys, এই আৰম্ভ কৰিছে এই ফুচকা আনিছে আৰু এই ফুচকা আনিছে আৰু এই আলু বিকা আৰু এই জুচ জুচে এবাৰ লাগিছে। সো গাইস এতিয়া আৰম্ভ কৰিব ওলাইছো। এয়া সব ৰেডি কৰি লৈ বহি ললো আমি আৰু যাই হাৰে 40 মিনিট আছে 40 মিনিট দিব আৰু আমাৰ ব্লগটো যদি ভাল লাগিছে চাই এটা লাইক কৰি দিব। সো এতিয়া আৰম্ভ কৰিব ওলাইছো। এতিয়া গাই কিমান খাব পাৰে 2 1 লেটস গো। সাউন্ড লব লাগছে নেকি বহুত জ্বলা স্পাইসি পানীপুৰি। ভাঙি গ'ল।
আৰু খাবি না নিবাৰব খাবা লাষ্ট এটা খাম আৰু এতিয়া 22টা খাম মই 22 পানী খাম বহুত খালো আৰু নোৱাৰিম বা 20টা হৈছে মই 22টা হৈছে বা হাৰি গ'ল এটা পালিশমেণ্ট ল'ব এনে আৰু চিম্পুল পালিশমেণ্ট দিলেই ল'ব এতিয়া উচকা ল'ম ইয়াতে অকল জ্বালা দিম অকল জ্বালা খাব লাগিব ইয়াতে So guys, বাটো হাৰিলে আৰু এতিয়া পানিশমেন্ট পাব আৰু পানিশমেন্টটো অকমান বাহিৰৰ ফালে দিম কি পানিশমেন্ট দিম চব খেখলে চাই থাকক আৰু ঠিক আছে হৈছে মনে কিবা মোক হেৰি দে পানিশমেন্ট এইটো দিম আৰু এইটো জলকীয়া ইমানটো খাবা নৰো জলকীয়া আৰু এইফালে আমাৰ নামঘৰটো সত্ৰখন এইটো নামঘৰ আমাৰ এই চেপি দিব মস্ত থোড়া জ্বালা খাই দিছি ঐ আমান থোড়া জ্বালাটো অকণমান পেলাই দি দিছোঁ So guys, আজিৰ পানিশমেন্টটো এইখিনি আছিল কেনেকুৱা লাগিল পানিশমেন্ট একদম শাস্তিমূলক পানিশমেন্ট জলকীয়া So আজিৰ ব্লগটো ইমানলৈকে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব দিব সাবস্ক্ৰাইব কৰি দিব এটা বৰষুণ আহিছে So বৰষুণো এতিয়া আহি আছে গতিকে বৰষুণ ভিজি গ'লো গোটেই ভিজি যাম এনেকৈ থাকিলে গতিকে আজিলৈ বাই বাই